নমস্কাৰ বন্ধু বান্ধৱীসকল, পূৰ্ণানন্দ জবসম চেনেলটোলৈ বহুত বহুত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, পাৰ্ট 4 আছাম জিকেৰ পাৰ্ট 4 আপোনালোকৰ মাজলৈ কুৱেশ্যন এটা এৰি দিয়া হৈছিলে। হিউৱেন চাং ভাৰতলৈ কিমান খ্ৰীষ্টাব্দত আহিছিল? শুদ্ধটোতো আছিল 1830 খ্ৰীষ্টাব্দত। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব। আজিৰ প্ৰশ্নটো হৈছে 1 নম্বৰ প্ৰশ্নটো, ভাৰতৰ কোনখন ৰাজ্যত ৰাজ্য ভাষা ইংৰাজী হয়? সেই ৰাজ্যখন আমাৰ নৰ্থ ইষ্টতে আছে, আমাৰ উত্তৰ পূৰ্বাঞ্চলতে আছে। ৰাজ্যখনৰ নাম ক'ব। সময় আৰম্ভ হৈছে। শুদ্ধটোতো হৈছে নাগালেণ্ড। 2 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ ক'লা ৰঙৰ হাঁহ ক'ত পোৱা যায়? সময় আৰম্ভ হৈছে। শুদ্ধটোতো হৈছে অষ্ট্ৰেলিয়াত। কুৱেশ্যন নং 3, বিশ্বৰ সকলোতকৈ সুন্দৰ পক্ষী কি? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধটোতো হৈছে স্বৰ্গৰ পক্ষী, ইউৰোপত পোৱা যায়। 4 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সকলোতকৈ ভয়ানক পক্ষী কি? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। উত্তৰটো হৈছে কুচুৱাৰী বাৰ্ড, অষ্ট্ৰেলিয়াত পোৱা যায়। অন্তিম প্ৰশ্নটো হৈছে বিশ্বৰ কোনবিধ চৰাইয়ে গান গায়? সময় আৰম্ভ হৈছে। সময় শেষ হৈছে। শুদ্ধটোতো হৈছে কিছুমান প্ৰজাতিৰ মতা চৰাই। বন্ধু বান্ধৱীসকল, এইটো প্ৰশ্ন আপোনালোকৰ মাজলৈ এৰিছোঁ। পাৰ্ট 6 আছাম জিকেৰ প্ৰথম ভিডিঅ' আৰম্ভণিতে ঘোষণা কৰা হ'ব। যোন বন্ধু বান্ধৱীসকল, আপোনালোকে যোনে পাৰে বিশ্বৰ কোনবিধ পক্ষীয়ে পোষ্টমেনৰ কাম কৰে শুদ্ধটোতো দিব। যোনবিলাক বন্ধু বান্ধৱীয়ে শুদ্ধটোতো দিয়ে সিহঁতৰ নাম ভিডিঅ'টোৰ আৰম্ভণিতে ঘোষণা কৰা হ'ব, আহিবলগীয়া ভিডিঅ'টোৰ আৰম্ভণিতে। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব। ধন্যবাদ বন্ধুসকল।